নমস্কাৰ বন্ধুসকল, সকলোৰে ভালেই চাগে। আজি কিছুদিন হ'ল মোৰহে বেয়া হৈ আছে। মই আজি কিছুদিনৰ পৰা ইউটিউবত ভিডিঅ' আপলোড কৰিব পৰা নাই। মোৰ আতৈ এজনৰ দেউতাক স্বৰ্গগামী হোৱা, তেওঁৰ লগতে কিছু ব্যস্ত হৈ আছোঁ। সেইকাৰণে এইকেইদিন ইউটিউবৰ সৈতে জড়িত নোহোৱা নহয়, জড়িত হৈ আছোঁ, কিন্তু ভিডিঅ'হে আগবঢ়াবলৈ থাকি গৈছে। মই অসমৰ অতিকৈ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু দাৰ ভিডিঅ'বিলাক প্ৰায় চাই থাকোঁ। মানে তেওঁৰ যিবিলাক টেক সদায় মই চাই আছোঁ আৰু তেওঁৰ ভাল লাগে। কিয় ভাল লাগে নাজানো, কিন্তু তেওঁৰ দ্বাৰাই মই অনুপ্ৰাণিত হৈ, তেওঁৰ ভিডিঅ'বিলাকৰ পৰাই অনুপ্ৰাণিত হৈ আজি ইউটিউবত কিছু ভিডিঅ' আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। আৰু ভাল লাগে। তেখেতক কিয় ভাল লাগে সেইটো মই ক'বলৈ নাযাওঁ, কাৰণ আপোনালোকেও সকলোৱে ভাল পায় ডিম্পু দাক। বন্ধুসকল, মই এটা কথা অনুভৱ কৰোঁ, মানুহৰ আৱেগ অনুভূতিবোৰ ক্ষণস্থায়ী। কেতিয়া কাক ভাল লাগে বা কেতিয়া কাক বেয়া লাগে সেইটো ক'ব নোৱাৰি। ভাল লগা মানুহজনক হয়তো কিছু সময়ৰ পিছতেই বেয়া লাগিবও পাৰে, বা বেয়া লগা মানুহজনক কিছু সময়ৰ পিছতেই ভাল লাগিব পাৰে। মই সেইকাৰণে কৈছোঁ মানুহৰ আৱেগ অনুভূতিবোৰ ক্ষণস্থায়ী। কিন্তু আমি ভাল লগাৰ পৰা আমি কি অভিজ্ঞতা লাভ কৰিলোঁ বা তাৰ পৰা আমি কি জ্ঞান পালোঁ সেইটোহে আচল কথা। বা আমি বেয়া পোৱাৰ পৰা আমি কি অভিজ্ঞতা পালোঁ বা তাৰ পৰা আমি কি শিকিলোঁ সেইটো আচল কথা। আচলতে ভাল পোৱা বা বেয়া পোৱাবিলাক বা মানুহৰ আৱেগ অনুভূতিবিলাক ক্ষণস্থায়ী হ'লেও আমি তাৰ পৰা যে বহু কথা শিকিব পাৰোঁ আমি, আৰু তাক আমি সদায় স্মৰণীয় কৰি তুলিব লাগে আমাৰ কাৰণে। মই ডিম্পু দাক ভাল পাওঁ বা ডিম্পু দাৰ ভিডিঅ'বিলাক ভাল পাওঁ, সেই বুলি যে মই ডিম্পু দাক গোটেই জীৱনটোৱে ভাল পাই থাকিম সেই কথা নহয়। কিন্তু ডিম্পু দাক ভাল পোৱা বা তেওঁৰ ভাল পোৱা ভিডিঅ'বিলাকৰ পৰা মই কি শিকিলোঁ বা কি জ্ঞান পালোঁ সেইখিনি কিন্তু মোৰ গোটেই জীৱন থাকি যাব। বন্ধুসকল, বৰ্তমান যুগত সামাজিক মাধ্যম হিচাপে ইউটিউবৰ জনপ্ৰিয়তা অধিক হৈছে। ইউটিউবক প্ৰায় মানুহে ভাল পায় বা ইউটিউবৰ ভিডিঅ' প্ৰায় মানুহেই চায়, আৰু ময়ো সেই ইউটিউবৰ ভিডিঅ' প্ৰায় চাওঁ। মই ইউটিউবৰ ভিডিঅ' দিবলৈ ডিম্পু দাৰ পৰা অনুপ্ৰাণিত হৈছিলোঁ। কিন্তু আৰু মোৰ যথেষ্ট ভাল লগা আৰু ইউটিউবাৰ আছে। তাৰ ভিতৰত মই মনোজ দেৰ কথা ক'ব পাৰোঁ। মনোজ দেৰ যিবিলাক ভিডিঅ', মনোজ ভাইৰ যিবিলাক ভিডিঅ', সেইবিলাক ভিডিঅ'ৰ পৰা মই যথেষ্ট অনুপ্ৰাণিত হৈছিলোঁ। তেখেতৰ পৰা যিকোনো টেকনিকেল ক্ষেত্ৰত মই সদায় মনোজ ভাইক ফ'ল' কৰোঁ। সদায় মনোজ ভাইৰ ভিডিঅ'বিলাক চাই কেনেহে মই টেকনিকেল ক্ষেত্ৰত আগবাঢ়ি যাওঁ। আৰু তেওঁ যিকোনো কথাকে অতি সাধাৰণভাৱে বুজাই দিবলৈ চেষ্টা কৰে, আৰু তেওঁৰ ভিডিঅ'বিলাকৰ পৰা সাধাৰণভাৱে আমি বুজিব পাৰোঁ, অতি চমুকৈ বুজিব পাৰোঁ। আপোনালোকেও মনোজ ভাই ভিডিঅ'বিলাক চাব, মনোজ ভাই ভিডিঅ'বিলাক আপোনালোকেও চাব, আৰু তাৰ পৰা আপোনালোকেও ইউটিউবত ভিডিঅ' বনাবলৈ বা ভিডিঅ' আপলোড কৰিবলৈ অনুপ্ৰাণিত হ'ব। বন্ধুসকল, ইউটিউবত ময়ো নতুনকৈ আহিছোঁ। মই আগতেও যথেষ্টকেইটা ভিডিঅ' আগবঢ়াই গৈছোঁ, আৰু যিবিলাকে নতুনকৈ মোৰ এই ভিডিঅ'টো চাইছে তেখেতসকলে মোৰ ৰুটছ অফ লাইফ নামৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু আগৰ ভিডিঅ'বিলাক চাই যদি ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু আপোনালোকৰ বন্ধুসকলৰ মাজত আপোনালোকে শ্বেয়াৰ কৰি দিব। আৰু কিনো ক'ম, তেনেহ'লে আজিলৈ আহোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ। জয় আই অসম।